আমাৰ যোৱা 16 তাৰিখে এটা কমপ্লেইন আহিলে এটো আমাৰ তামুলপুৰ থানা কেছ নম্বৰ 553 মতে আমি এটা ৰেজিষ্টাৰ কৰিলো যে এজনী জুবিনাইল ছোৱালী ক্লাছ 9ত পঢ়ি আছিল তাইক মানে নিৰুদ্দেশ হৈ আছে তাইক এজন দয়াৰাম বড়ো বুলি এজন মানুহে অপহৰণ কৰিছে বুলি ক'লে একচুয়ালি দয়াৰাম বড়ো তেওঁ সম্পৰ্কত জেঠুৱাক হয় তেওঁ ঘৰত থাকি পঢ়িছিল যোৱা মানে 4-5 তাৰিখে কিবা সাইকেল এখন হেৰুৱা সংক্ৰান্তত জেঠুৰাম বড়োৱে তেওঁ অলপ গালিগালাজ পাইছিল গালিগালাজ পৰাৰ কাৰণে তেওঁ জেঠুৰাম দয়াৰামৰ ঘৰৰ পৰা ঘৰ গুছি আহিলে গুছি তেওঁ মা দেউতাকৰ ঘৰত থাকিলে থকাৰ পিছত তাই দুদিনৰ পিছত তাই নিৰুদ্দেশ হৈ গ'ল তাৰ পিছত গোটেই বিলাকে ভাবিলে যে দয়াৰাম বড়োৱে মাৰপিট কৰি তাইক কিবা এটা ঘটনা ঘটাই পেলাই এটা নাইকিয়া কৰিলে তেনেকুৱা এটা অলপ সাসপেনশন ৰাখি থৈ দিলে তো আমি ইনকোয়াৰি কৰিলো 16 তাৰিখে যেতিয়া আমাৰ হাতত এফআইআৰ আহিলে আমি সিডিআই এনালিসিস কৰিলো এই কৰাৰ পিছত আজি আমি লৰা ছোৱালী দুইজনকে ধৰিছো লৰাজনো জুবিনাইলে হয় একে মানে কম বয়সীয়া তেওঁলোক দুইজন ক্লাছ 9ৰ ছাত্ৰ হয় আৰু আটাইতকৈ ইন্টাৰেষ্টিং কথা যে যি দিনাখনৰ পৰা ছোৱালীজনী নাইকিয়া হৈ আছিল যোৱা মানে 7 তাৰিখ মানৰ পৰা নাইকিয়া হৈ আছিল 7 তাৰিখ দিনৰ পৰা ছোৱালীজনী লৰাটো ৰুমতে আছিল কিন্তু তাৰ পাছতো তেওঁলোকৰ অভিভাৱকেও এই বিষয়ে একো গম পোৱা নাছিল বুলি কৈ আছে আৰু আমিও যি চাই আছিল আৰু তেওঁলোকে যেটো মোবাইল দি ব্যৱহাৰ কৰিছিল সেই মোবাইলটো জ্বলাই দিছিল যাৰ কাৰণে সিডিএল এনালিসিস কৰা অসুবিধা হৈ গৈছিল তথাপি আমি বহুত আজি কৌশলে এটো অলপ লাগি মেলি আজি ৰিকভাৰ কৰিছো আৰু দুইটা বয়স কিন্তু জুবিনাইল দুইটা ক্লাছ 9ত পঢ়ি আছে আমি হেতু চাই আছো তেওঁলোকে কৈছে যে 15 দিন হে লৰাটো ঘৰতে আছে বুলি কৈছে আৰু অভিভাৱকে গম নাপাও বুলি কৈছে যে হেতু কথাও ইনকোয়াৰি চলি আছে কেনেকে কিমান কেনেকে থাকিলে বা তেওঁলোকৰ ঘৰৰ আসলে ডিস্ট্ৰিক্ট ওচৰতে হ'ল না তেওঁলোকে নজনাকে ৰাখিলে সেই গোটেই কথাখিনি অলপ সময় লাগিব ৰুমৰ ভিতৰতে সোমাই আছিল বুলি তেওঁ ছোৱালীজনীয়ে কৈছে প্ৰকৃততে কোনটো কথা এতিয়া আমি কথাখিনি পাতিলে ওলাই আহিব